গাইজ ৱেলকাম বেক টু মাই চেনেল। আপোনালোকক পুনৰবাৰ মই মোৰ এটা নতুন ব্লগলৈ স্বাগতম জনাইছোঁ। এতিয়া যাব ওলাইছোঁ সোৱণশিৰিলৈ। তাত কাম এটা আছে, কি কাম আছে নকওঁ, এতিয়া চাই থাকিব ভিডিঅ'টো, শেষত গম পাব। তাকে ওলোৱা নাই, ওলাওঁ আৰু গা পা ধুই আজৰি হৈ। তেন্তে চাই থাকক আগলৈ ভিডিঅ'টো, আৰু শেষত যদি চাই ভাল লাগে তেন্তে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। তেন্তে আগলৈ চাই থাকক ভিডিঅ'টো। হিয়ার বাহির করে হুয়ানা খুরেরে দিয়ানা প্রেরণা হিয়ারে খাবতির হুয়ানা প্রেমর চুপ পাখনা প্রেমর চুপ পাখনা প্রেমর চুপ পাখনা হিয়ার বাহির করে হুয়ানা খুরেরে দিয়ানা প্রেরণা হিয়ারে খাবতির হুয়ানা প্রেমর চুপ পাখনা গীতেরে খুরেরে হিয়া নামে গেরে প্রণয়র ছবি আঁকানা মনরে সপোনবোৰ হবলে পূৰণ মোৰ চকুৰ ভাষাৰ কুৱানা গীতেৰে খুৰেৰে হিয়া নামে গেৰে প্ৰণয়ৰ ছবি আঁকানা মনৰে সপোনবোৰ হবলে পূৰণ মোৰ চকুৰ ভাষাৰ কুৱানা মোৰ মন জোছনা হৃদয়ৰে হাসনা তুমি মোৰ মন জোছনা হৃদয়ৰে হাসনা পরাণরা কোলে কামনা পাহৰাই হিয়াৰ বেদনা সুৰেৰে সিক্ত কৰা না ৰিক্ত হিয়াৰ ৰচনা পরাণরা কোলে কামনা পাহৰাই হিয়াৰ বেদনা সুৰেৰে সিক্ত কৰা না ৰিক্ত হিয়াৰ ৰচনা গীতেৰে সুৰেৰে হিয়া নামে গেৰে প্ৰণয়ৰ ছবি আঁকানা এইবাৰ দোকানত সোমাই চবেই ফোনৰ কভাৰ পিছত লাগিছে, যা ফোনৰ কভাৰ পাইছে লৈছে, কিমান দিন লগোৱা নাই সেয়াই আৰু তাকে অলপ ভিডিঅ' কৰি এই 120 টকা আছে দাম মাৰি মোৰ মুখখন আমি কেমেৰা নহয় কিন্তু কভাৰ ঘূৰি আহোঁতে ৰাস্তাত দেখিলোঁ কুঁহিয়াৰ ৰস ওলাই আছে। যিহেতু ইমান গৰম পৰিছে সেইকাৰণে আমিও ৰখি মেলি খাই ল'লোঁ। আৰু এইখন হ'ল মামাৰ গাড়ী, মামাই নতুনকৈ লৈছে। তাৰপিছত আমি যিহেতু গৈছোঁ বহুত দিনৰ মই মামাহঁতৰ ঘৰলৈ, তাকে ভাবিলে অলপ চলাই চাওঁ। আমি অলপ উঠি চালোঁ, সেয়াই আৰু অলপমান ভিডিঅ' কৰি আছিলোঁ। আগতীয়াকে চুই দে অফৰোডিঙৰ কাৰণে জাৰ্ণিৰ কাৰণে মজা হ'ব। অফৰোডিঙৰ কাৰণে ইমান হেৰি নহয়, এখন বেহা কাটিছে। তাৰ পাছত গ'লোঁ মাহীহঁতৰ ঘৰলৈ, বকুলবাৰীত মাহীহঁতৰ ঘৰ। তাতে দেখিলোঁ ইমান ধুনীয়া ঠাইডোখৰ আছে। আমিও গৈ ভৰি হাত ধুই আহিলোঁ, বহুতে গায়ে ধুই আছিলে। আৰু
ভিডিঅ'টো শেষ কৰিব নহ'লে, তাৰপিছত আজি সেইকাৰণে ভাবিছোঁ ভিডিঅ'টো শেষে কৰি দিওঁ। কালি গৈছিলোঁ সোৱণশিৰিলৈ, মানে সোৱণশিৰি কলেজত মই BA টো এডমিশ্যন কৰি আহিলোঁ, আৰু তাতে মামাহঁতৰ ঘৰ মাহীহঁতৰ ঘৰত তাতে সোমাই মেলি ঘূৰি পকি অহালৈ ৰাতিয়ে হ'ল। সেইকাৰণে ভিডিঅ'টো শেষে কৰিব নহ'ল, আজি ভাবিছোঁ এতিয়া কৰি দিওঁ। আৰু যদি শেষত ভিডিঅ'টো চাই ভাল লাগিলে তেন্তে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইবটো কৰি দিব, আৰু কেনেকুৱা লাগিলে কমেণ্ট কৰি জনাব। সেয়াই আৰু তেন্তে আজিলৈ বাই বাই।